এয়া চক এটা চাইকেল বনাইছে এটা এয়া কিহৰ এইটো মূলত আছে এয়া চাইকেলৰ গৰাকী আছে মই দেখাই দিছোঁ গোটেই দৃশ্যটো ভালকৈ দেখাই দিম এইজন তো আপুনি এইটো আপোনাৰ চাইকেল ন এইটো তো আপুনি বনাইছে এইটো তো আপুনি এইটো মানে ইঞ্জিন দি বনাইছে কিবা কেনেকৈ বনাইছে এইটো চাইকেলটো আপুনি ইঞ্জিন আৰু পুৰণা কাভাৰেৰ উঠোৱা ইঞ্জিন হয় আৰু এইটো বস্তু কিছুমান কিনি নতুনকৈ দোকানৰ পৰা এডজাষ্ট কৰা হৈছে তাৰপিছতে এইবিলাক মানে মেইনটেনেঞ্চ কৰাৰ পিছত জানুৱাৰীত ওলাইছোঁ এতিয়া টেষ্ট কৰি আছোঁ এইটো মানে কিহৰ এইটো হয় ইঞ্জিনটো এইটো ভাইব্ৰেটাৰ ন আৰু এনেকৈ তেল ভৰাই চলাব এতিয়া কি তেল ইউজ কৰে এইটো আপুনি পেট্ৰল গোটেই চাইকেলটো এনেকৈ বনাইছে কিমান দিন লাগিছে আমাৰ এইটো বনাবলৈ আপোনাৰ 1.5 বছৰ লাগিছে আৰু এতিয়া ইয়াৰ এইটো মাইলেজ কিমান দিয়ে এইটো আপুনি পেট্ৰল দি চলায় ন তো পেট্ৰল দি চলাই মাইলেজ কিমান দিয়ে এইটো 1 লিটাৰত 50 1 লিটাৰত 50 দি দিয়ে কালি আধা লিটাৰ ভৰাইছিলোঁ আৰু এইটো আপোনাৰ বনাওঁতে কোনো একো দিগদাৰ হোৱা নাই না ৱেল্ডিং কৰিছোঁ লেগ মেচিনত কাটিং কৰিছোঁ আৰু চলাওঁতে কেনেকুৱা অনুভৱ কৰে বৰ ভাল লাগেনে ভাল লাগে আৰু এইটো আপুনি অলপ ষ্টাৰ্ট কৰি দেখাব পাৰিব নেকি কেনেকৈ ষ্টাৰ্ট কৰে কৰি দেখাব পাৰিব নেকি কৰি দেখাই দিয়কচোন এই আপোনালোকে চাই আছে হণ্ডা ভাইব্ৰেটৰ ইঞ্জিন ব্যৱহাৰ কৰি এটা চাইকেল নিৰ্মাণ কৰিছে যিটো পেট্ৰলৰ দ্বাৰা চলে এটা সাংঘাতিক চাইকেল নিৰ্মাণ কৰিছে এজন ব্যক্তিয়ে চাওক কি ধুনীয়া এটা এই বাইকখন কেনেকৈ ষ্টাৰ্ট কৰে এয়া চাওক দেখাই আছে এনেকৈ ৰছীৰ দ্বাৰা এইটো ষ্টাৰ্ট কৰে এই বাইকখনৰ কাৰণে তেওঁ তেলৰ টেংক হিচাপে বটল ব্যৱহাৰ কৰিছে চাওক এই ধৰণৰ মানে আৰু এইটো চলাওঁতে কেনেকৈ চলায় আপুনি এইটো এক্সেলেটাৰ আছে ন আৰু ষ্টাৰ্ট ক'ত দিয়ে ষ্টাৰ্টটো ৰছী টানি ষ্টাৰ্ট দিলে আৰু এনেকৈ গিয়াৰ ক'ত লগায় গিয়াৰ নাই অটো গিয়াৰ স্পীড অট'মেটিক বাঢ়ি যাব মানে কোনটো অ'পেন কৰিলে যাব মানে এইটো নেকি এতিয়া চব ৰেডি আছে এতিয়া কেনেকৈ এইটো পকালি যাব নেকি উঠি কিনে এইটো পকালে যাব বৰষুণ দি আছে এইটো পকাই চাব নেকি না এতিয়া মই দুদিনপৰৰ পৰা চলাই আহিছোঁ আৰু এই বাইকখন কেনেকৈ চলাই অলপ পিছত চাবলৈ পাব আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে চাবলৈ পাব যিহেতু এতিয়া বৰষুণ হৈ আছে খন্তেক সময়ৰ পাছত আমি এই ভিডিঅ'টোৰ জৰিয়তে দেখাম এইটো আপোনালোকে চাব পাৰিছে এইটো কি কৈছিলে ইঞ্জিনটো এইটো আপুনি হণ্ডা ভাইব্ৰেটৰ ন তো সেইটোতে আপুনি বনাইছে এই বস্তুটো কি নতুনকৈ লগাইছে নেকি মানে ইয়াততো নাছিলে এইটো স্কুটিৰ মাল ন এইবিলাক চব নিজে ঝালাই মাৰি লগাইছে এইটো আধা চাইকেলৰ এক্সেল আছে বিবি এক্সেল আধা এইটো আছে আৰু এই বস্তুটো যে এইটো কি হয় এইটো আপত উঠিবলৈ মানে কি যেতিয়া আপত উঠিবলৈ মানে স্পীড লাগিব না তেতিয়া এইটোত ভৰি দি পেলাই এক্সেলেটাৰ দিলেই হ'ল মানে এইটো অলপ জোৰটো বঢ়াই মানে ন বেল্টটো টাইট কৰি দিব টাইট কৰাটো স্পীড লিমিট এনেকৈ বঢ়ালে টাইট কৰিব বেল্টটো যিমান টাইট হৈ গৈ থাকিব এইটো ইমান স্পীড ল'ব আৰু ইমান এই বস্তুটো মানে একদম আগতেই দিমাগত আহিছিলে এইটো বনাব লাগিব বুলি এই বস্তুটো এইটো এইবিলাক সব সেটিং কৰাৰ পিছত একটা মিলাই মানে এটা মানে আগতে অহা নাই মানে এইটো বনাই গৈ আছিলে আৰু এইটো আহি আছিলে মনত না মানে এইটো মোৰ ধাৰণা আগৰ পৰাই আছিল এতিয়া মোৰ হিচাপত ইয়াৰ চিচিটো কম হৈছে ইয়াৰ চিচিটো আৰু অলপ বঢ়াই দিম ইয়াৰ চিচি বাঢ়াবলৈ হ'লে এই পিনিয়নটো এতিয়া 2 ইঞ্চি আছে মানে 2.5 ইঞ্চি আছে ইয়াক মই 4 ইঞ্চি 5 ইঞ্চি পিনিয়ন লগাই দিলে ইয়াৰ আৰু এইটো বাইকৰ চেইনটো বাইকৰ আৰু এইটো ব্ৰেক কেনেকৈ মাৰে আপুনি এইটো চাইকেলৰ ব্ৰেকে আছে ন আৰু ব্ৰেক মাৰোঁতে আপুনি সেই এক্সেলেটৰ এৰি লয় ন এৰি দি তাৰপিছত ব্ৰেক মাৰে এক্সেলেটৰ বহালে বস্তুটো কেনেকৈ যায় এইটো আগতো মানে ভাইব্ৰেটৰো তেনেকুৱাই আছিলে ন এতিয়া মানে ভাইব্ৰেটৰত এইটো বেলেগ চিষ্টেম আছিলে কেবল এইবিলাক চব মই নিজে লগাইছোঁ ভাইব্ৰেটৰ যে আগত আছিলে তেতিয়া এইটো এনেকৈ থাকে ষ্টাৰ্ট হ'ল এইটো এনেকৈ দি দিলে হৈ গ'ল আৰু মানে চলি যায়গৈ এতিয়া স্পীডটো যে যায় লাহে লাহে স্পীড বাঢ়ে একেবাৰে বাঢ়ি যায় নি না তে লাহে লাহে যে বাঢ়ে সেইটো কেনেকৈ বনাইছে লাহে লাহে বাঢ়ে মানে এইটোক ধৰিম এইটোক ধৰি পেলাই ইয়াত যেতিয়া ভৰিটো দিম ফুল পিক আপ ল'ব এইটো ধৰিব লাগিব মানে ভাইব্ৰেটৰত এই কানেকশ্যনটো আছে নাই ভাইব্ৰেটৰত যদি বাই চান্স কিবা প্ৰব্লেম হৈ যায় আগত এইটো নিজেই ডাউন হৈ যাব
অটোমেটিক এইটো অটোমেটিক ডাউন হ'ব এইটো সুইচটো এনেকৈ আহি যাব এতিয়া ভাইব্ৰেটৰত এই কানেকশ্যনটো আগতে আছিলে নাই নে নিজে না এইবিলাক একো নাছিলে অকল ইঞ্জিনটো বেলেগ এইটো কেনেকৈ লগাইছে আপুনি চাওকচোন বস্তুটো ক'ত কানেকশ্যন দিছে এইটো কেবল এইফালে গৈ ক'ত লাগিছে এইটো অঁ এইটো বেল্টৰ এইটো ঢিলা কৰি দিলোঁ না এই তেনেকৈ ঢিলা হৈ গ'ল হয় এইটো মানে স্পীড লিমিট মানে এইটো গৈ একদম ইয়াত লাগিছে না খালি এই বস্তুটো অলপ এইটো ক'ত দিছে কানেকশ্যনটো এইটো এনেকৈ দিবলৈ হিম্মত নাই মই খালি ইমানতে গৈ থাকোঁ জাষ্ট নহ'লে অলপ বেছি দিলে দিগদাৰ আছে না বেছি দিলে পেলাই দিব যা এটা এতিয়া এইটো বেলেগে চলাম বুলি ক'লে নোৱাৰিব এতিয়া দিম এইটো টাইম আছে এইবিলাক কভাৰ চভাৰ ভালকৈ লগাই লওঁ পূৰা মানে ছাবচিডি মানুহৰ কাৰণে বনোৱাৰ পিছতে দিব পাৰিম আৰু এইটো টেংকি নাই টেংকি লগাম চিট নাই চিট লগাম চিট লগাব আৰু এইবিলাকত কভাৰ চভাৰ চব লগাই দিম একো নাথাকে আৰু চলাওঁতে অলপ কপে নাই বস্তুটো চাইকেলটো নকপে না মই হেণ্ডেল এক চোতা এইফালে নাই ঠিকে আছে বঢ়িয়া বনাইছে দেই আৰু এইটো হৰণটো বাজে নেকি নাই হৰণ লগাইছোঁ কিন্তু কানেকশ্যন দিয়া নাই বেটেৰী এটা লগালে হৈ যাব না বেটেৰী লগালে চেল্ফো লগাই দিম চেল্ফো লগাই দিব পাৰি তেতিয়া এই ৰছীৰ ঝামেলা নাৰাখোঁ এই যে ৰছীৰ এইটো যে এইটো খুলি পেলাই দিম লগাই দিম এইটো লগাই দিয়াৰ পিছত যে চেল্ফটো ইয়াতে থাকিব ষ্টাৰ্ট হৈ গ'ল মানে আৰু তুমি যোৱা বহুত মজা বনাইছে দেই এতিয়া মেইন মানে এইটোত খালি চাব লাগিব অলপ দিমাগ দিব লাগিব এইটো ধ্যান থাকিবই লাগিব আৰু বাকী ব্ৰেক মাৰোঁতে এইটো এৰি দি ব্ৰেক মাৰিলে হৈ গ'ল মই দুটাই ব্ৰেক ধৰোঁ সেইটো কথা মানে এতিয়া এইবিলাক বস্তু কি নতুন লগাইছে নি এইটো নাই চব মেচিনত এইটো মেচিনত আছিলে এইটো ন এই গোটেই মেচিনটো এটা ইয়াত মবিল খাব 700 গ্ৰাম আৰু এইটো কি হয় এইটো অভাৰফ্ল'টো ন এইটো যদি বেছি হৈ যায় তাত গৈ জমা হ'ব আৰু এইটো চলাওঁতে গৰম কিমান হয় এইটো গৰম নহয় আমি দিনটো চলাওঁ ৰ'দ ঠাণ্ডা গৰম দিন একো নেবেচোঁ 1 লিটাৰ 50 চলি যায় পেট্ৰল খায় ন ভৰাইছিলোঁ ইমানটো আছে চলি পেলাই বঢ়িয়া এইটো মই ইউটিউবত ঢালি দিম দেই আৰু এতিয়া চাব তো বাইকখন এতিয়া চলাই দেখাব আমাৰ মাজত আৰু কেনেকৈ চলাই বস্তুটো নিজেই চাব ভিডিঅ'ৰ জৰিয়তে বহুত মজা চাওক এইটো এতিয়া ষ্টাৰ্ট দিছে এতিয়া চলাব আৰু বহুত মজা তেল অলপ আছে এতিয়া চলিব বস্তুটো এয়া চাওক কেনেধৰণে বস্তুটো চলে নিয়ন্ত্ৰণ কৰে তেওঁ দেখাব আমাক ৱাও মজা গৈ আছে দেই এয়া চব মজা চলাই গৈ আছে ভাল লাগিছে ভাল লাগিল মজা লাগিল এনেকুৱা এটা বাইক নিৰ্মাণ কৰি উলিয়াইছে আৰু তেওঁৰ এটা বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ হ'ব আৰু আমাৰ কাৰণেও বহুত ডাঙৰ এটা এক্সপিৰিয়েঞ্চ হ'ব বহুত ভাল লাগিছে তেওঁ এজন মেকানিক হয় তেওঁ ডিজেল আৰু পেট্ৰল ইঞ্জিনৰ তেওঁ এজন মেকানিক হয় বুলি তেওঁ নিজে স্বীকাৰ কৰিছে বহুত ভাল লাগিছে বহুত মজা বঢ়িয়া বিন্দাছ বঢ়িয়া ভিডিঅ'ৰ পৰা যদি কিবা এটা শিকিবলৈ পাইছে গতিকে এইটো আপোনালোকে শ্বেয়াৰ কৰক খুব শ্বেয়াৰ কৰক আৰু এই মানুহজনক চিনাকি কৰাই দিয়ক